বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ জনাবচোন, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালে। আজি গৈয়ে আছোঁ আমি মাগুৰী বিল। মাগুৰী বিলৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি মাগুৰী বিল যাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া আমি গৈ আছোঁ মাগুৰী বিল। চাওকচোন ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে আমি গৈ আছোঁ। এইখন হৈছে বৰগাঁও আৰু বৰগাঁৱত চাওকচোন কিমান ধুনীয়া এয়া বাহনী গছ আছে, লগতে তামোল গছ আছে। এতিয়া আমি সোঁহাতৰ ৰাস্তাটো পিনে যাম, যিহেতু এই সোঁহাতৰ ৰাস্তাটো পিনেদি যোৱা হয়। আৰু ইফালে দেখিবলৈ পাইছেনে বাহনী গছ, ইমান যে বাহনী গছ আছে নহয়, ইফালে আছে তামোল গছ। আৰু ইমান এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ, সঁচাই গৈ গৈ মানে ইমানে ভাল লাগিছে নহয়। আৰু এফালে দেখা পাইছে নহয় কমলাবাৰী। বৰগাঁওখন যিহেতু কমলাবাৰীয়ে বিখ্যাত বুলিলেও বেয়া নহয়, কিয়নো প্ৰত্যেক ঘৰতে কমলাবাৰী একোখন মানে কমলাবাৰী দেখিবলৈ পোৱা যায়। আৰু অলপ আগতে আছে বৰগাঁও নামঘৰটো। আমি অকণমান আগবাঢ়ি গৈছিলোঁ, কাৰণ মানুহজনে এতিয়া মানে ছেকেণ্ডবাৰ আহিছেতো মাগুৰী বিল, তো তাই পাহৰি গৈছিলে। এতিয়া আমি সোঁহাতৰ ৰাস্তাটো পিনে যাম, এতিয়া গৈ আছোঁ। আকৌ আমি বাহনী এখন পালোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এই বাওঁ চাইডে মানে বাওঁফালে ইয়াতে ধৰ্ম হুঁচৰি গায় আৰু বৰগাঁও ডেকা গাভৰুসকলে ইয়াতে বিহুৱায়। আমি প্ৰত্যেকবাৰে চাবলৈ আহোঁ, ভাল লাগে। এতিয়া আমি গৈ আছোঁ আৰু ৰ'দটো চাওকচোন কিমান তাত ধুনীয়াকৈ ওলাই আছে। মনটো মানে বহুত ভাল লাগিছে। আৰু এতিয়া আৰু বেছি দূৰ নাই আৰু আমি মাগুৰী বিল পাবৰ কাৰণে। এতিয়া আমি গৈ আছোঁ, আপোনালোকে আৰু আগলৈকে চাই থাকিব, বহুত ভাল লাগিব। আৰু এতিয়া আমি আহি পালোহি গৰিয়াটিং। এতিয়া গৰিয়াটিঙৰ ইফালো পথাৰ আৰু পথাৰখন চাওকচোন ইমান যে ধুনীয়া লাগিছে। আৰু ৰ'দটো কেনেকুৱাকৈ খাওঁকৈ মানে ওলাই আছে। আৰু ইয়াত বাৰিষা কালত এই পথাৰবিলাকতে বানপানী হয়, বহুতখিনি মানে বানপানী হোৱা দেখা যায়। পথাৰখন ইমান ধুনীয়া সেউজীয়া হৈ আছে, চাওকচোন মনটো মানে কিমানে ভাল লাগিছে নহয়, বুজাব নোৱাৰোঁ মানে আপোনালোকক। আৰু কোনে মাগুৰী বিল আহি নাপোৱা জল্দি আহিব দেই। এতিয়া এইফালে বাওঁহাতৰ ৰাস্তাটো পিনে যায় বা গৰিয়াটিঙৰ সত্ৰখন পোৱা যায়। বিলখন মন কৰকচোন কিমান ধুনীয়া লাগিছে, একদম মানে সেউজীয়া আৰু সোঁপিনে আছে বাৰেকুৰি থানাখন, এইখন চাওক। এতিয়া আমি আৰু এখন পথাৰ পালোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে, সেউজীয়া হৈ আছে। আমি সৰুতে ইয়াতে মাছ মাৰিব আহিছিলোঁ, বহুত ভাল লাগে। আৰু এয়া হৈছে মোৰ লগৰজনীৰ বেটা ইমান ধুনীয়াকৈ কোচত শুই আছে, চাওকচোন। আৰু বেছি দূৰ নাই আৰু পামগৈ। আপোনালোকে চাই থাকিব দেই, ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰু বেছি দূৰ নাই, আমি পাবই হ'ল আৰু এয়া পালোহি। কটেজবিলাক বনাই আছে, এয়া আমি পালোহি। এয়া দেখিবলৈ পাইছে নহয়, মানুহবিলাক আছেহিয়ে, ইমান যে ভাল লাগিছে। এয়া ঘৰটো আধা হ'ল আৰু চাওক কিমান এটা সেউজীয়া পৰিৱেশ, চব পিনে মেটেকা। আৰু নাওকেইখন চাওকচোন কিমান ধুনীয়াকৈ থৈ দিছে। ইফালৰ পৰা ইফালে মানে ইফালৰ পৰা আৰু ইয়ালৈকে মানে অকল মেটেকা আৰু এইবিলাক মানে বনাই গৈ আছে। যিহেতু বহুত দূৰণিৰ পৰা পৰ্যটকবিলাকো আহে আৰু মানুহবিলাকো আহে চাবৰ কাৰণে, তো সেইটো কাৰণে এইবিলাক ছাতি বনাই দিছে আৰু বেঞ্চি দিছে বহিবৰ কাৰণে, আৰু কিবাকিবি বস্তু খাবৰ কাৰণে এইফালে চকী থৈ দিছে ইমান ধুনীয়াকৈ। চাওকচোন কিমান এটা যে সুন্দৰ পৰিৱেশ। আৰু সেইফালে দেখিবলৈ পাইছেনে নাওখনৰ ওপৰতে কি বনাই দিছে, তাত মানে ফটোও মাৰিব পাৰি। তো ইয়াত ল'ৰা ছোৱালীবিলাকে আহি ফটো মাৰেহি, এইফালে নাওৰ ওপৰতে ধুনীয়াকৈ বনাই দিছে। এয়া চাওকচোন কি সুন্দৰ পৰিৱেশ, চব পিনে মানে গ্ৰীণে আৰু সেউজীয়াই। আৰু এইফালে চাওকচোন ইমান ভাল লাগিছে, চবফালে মানে সেউজীয়াই অকল মানে সেউজীয়াই দেখি থাকিবলৈ পাইছে। এয়া হৈছে মই, মোৰ লগৰজনীয়ে ফটো মাৰি দিওঁ বুলি কৈছে। আৰু এইফালে চাওক আমি কেইখনমান ফটোও উঠিলোঁ তাৰ লগতে। আৰু ইয়াৰ মাজত
আৰু সৌখন দেখিবলৈ পাইছেনে মাজত তাৰ নাৱৰীয়া আছে ইমান ধুনীয়াকৈ নাও চলাই আছে আৰু আছে এজন ল'ৰা আৰু এজনী ছোৱালী আছে সেয়াই আৰু এতিয়া আমি ইয়াৰ পৰা নামি যাম যিহেতু আমাৰ ইয়াত ফটো মৰা হৈ গ'ল এতিয়া আমি ৰিলছ বনাবৰ কাৰণে জেগা বিচাৰি ফুৰিছোঁ কাৰণ ইফালো মানুহ মানে এইটো কাৰণে মানুহৰ আগত ৰিলছ বনাবলৈতো লাজ লাগে ন এইটো কাৰণে আমি জেগা বিচাৰি ফুৰিছোঁ আৰু ইফালে মানুহজন দেখিছে আমাক চাই আছে বেটাক লৈ পিনে এতিয়া আমি আৰু অকণমান আগবাঢ়িলোঁ আৰু ইয়াত দেখিবলৈ পাইছে মাছমৰীয়াসকলে এইবিলাক কি কয় জানো এইবিলাকেদি মাছ মাৰি এতিয়া ইমান ধুনীয়াকৈ ৰ'দত শুকাই থৈছে আৰু এইবিলাক নাও উঠিবৰ কাৰণে মাছবিলাক ধুনীয়াকৈ ৰ'দত শুকাই থৈছে শাৰী পাতি আৰু এইফালে দেখা পাইছে নহয় নাওবিলাক কিমান ধুনীয়াকৈ শাৰী পাতি থৈ দিছে আৰু এতিয়া আমি পুৰণি ঘাটলৈ আহিলোঁ যিহেতু মাগুৰী বুলি ক'লে আগতে আমি এই পুৰণি ঘাটলৈ আহোঁ এতিয়া আগতে ইয়াতো চাংঘৰ আছিলে এই চাংঘৰটো এতিয়া ভাগি গ'ল এতিয়া নতুনকৈ তাত আৰম্ভ কৰিলে আৰু ইয়াত মেটেকাবিলাক কেনেকৈ উঠাই দিছে চাওকচোন আৰু পানীবিলাকো ইমান ধুনীয়াকৈ হৈ আছে এতিয়া আকৌ এখন কমলাবাৰী দেখিবলৈ পালোঁ এয়া মাগুৰী বিলৰ ওচৰতে আছে আৰু পকিলে মানে বহুত ধুনীয়া দেখে এখন ফুলনি বাগিচাৰ নিচিনা লাগে এতিয়া আকৌ গৰিয়াটিঙৰ ফিল্ডখন ভিডিঅ' নকৰাকৈ ৰ'ব নোৱাৰিলোঁ কিয়নো ইমান ধুনীয়াকৈ বেলিটো ওলাই আছে আৰু তাৰ লগতে সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ ফুটবল খেলি আছে তো আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব